এচি এটা নিলোঁ ইমান গৰম আমাৰ ঘৰত 5000 মান লৈছে এচিটো আমাৰ ঘৰতে একদম 70টা মান ফুটা এচিটো একো কামতে দিয়া নাই আপোনালোকে চালে ভিলেজ বয়াৰ চোৱাগ্ৰামটো জনাব খুজিছোঁ আপোনালোকক এইটো এটা ইমান গৰম লাগিছে গৰমত ধৰি ঘৰৰ ভিতৰত থাকিব পৰা নাই ঘৰৰ ভিতৰত টিভি চাই আছিলোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ গাছৰ তলত বহিবলৈ আহিছোঁ এতিয়া গাছৰ তলত ইমান গৰম দি আছে ক'ত যাওঁ নাযাওঁ লাগি আছে এতিয়া গাছৰ তলত বহিব আহিছোঁ আপোনালোকে চাওক ইমান আজি গৰম লাগিছে কিয় বা লাগিছে বহুত গৰম 36 35 দি আছে আমাৰ ঘৰখন বনাওঁতে এচি এটা নিলোঁ ইমান গৰম আমাৰ ঘৰত 5000 মান লৈছে এচিটো আমাৰ ঘৰতে একদম 70টা মান ফুটা এচিটো একো কামতে দিয়া নাই আপোনালোকে চালে ছাবস্ক্ৰাইব কৰি মোক দি পঠাবচোন ৰাতি ডাঙৰ দিন সৰুটো কি কথা হৈছে মই বুজি পোৱা নাই আঘোণ জুলাই মই এইবিলাক কথা কৈ আছোঁ এতিয়া আপোনালোকক ভাল লাগিছে যদি লাইক চেনেল ছাবস্ক্ৰাইব কৰিব ইমান মজা লাগিছে এতে গাছৰ তলত থাকি কি কৰোঁ এতিয়া ভাই এক কাম কৰোঁ অলপ বাইকে ধুওঁ নেকি নাই গা ধুব নোৱাৰা গাহৰ গৰম ইমান দি আছে ভাই গৰমৰ কাৰণে আজি কি কৰোঁ লাগিছিল না নালাগিছিলে গৰমৰ কাৰণেও এতিয়া স্কুল খোলা থাকে গৰমৰ কাৰণেও স্কুল খোলা থাকে না আৰু এতিয়া আপোনালোকক স্কুলত মই কিয় বাদ দিলোঁ স্কুলত এতিয়া বাদ দি পস্তাই আছোঁ আপোনালোকে চাংচাৰি স্কুলৰ চলিবিলাৰ নাম জানেনে নাজানো দিয়ক আজি ইমান গৰম দিছে আপোনালোকক ইমান গৰম লাগিছে এতিয়া মোক কি কৰিছে গৰমৰ কাৰণে ইন্দুৰ গাঁতাত সোমাইছিলোঁ ইন্দুৰ গাঁতাৰ পৰা এতিয়া ওলাই ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই পেলাই লাইক চেনেল ছাবস্ক্ৰাইব কৰিব চলিবিলাক স্কুলৰ পৰা আহিছে ইমান পকা ৰ'দত এই চলিবিলাক কম কুচুতীয়া নহয় আৰু